বন্ধুসকল ফাইনেলি আহি পালোঁ মেৰিনা বিচ আৰু মেৰিনা বিচৰ চবতছে মেইন এট্ৰেক্টিভ বস্তুবিলাক হৈছে এনেকুৱা এনেবিলাক ধৰণৰ যিবিলাক সাগৰত পোৱা যায়। অন্যান্য বস্তু ইয়াত বহুত উপলব্ধ, ধৰি লওক যিবিলাক খোৱা বস্তু হওক বা অন্যান্য। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই বিক্ৰম, আপোনালোকে চাই আছে বিক্ৰমছ লাইফ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ চেন্নাইৰ মেৰিনা বিচলৈ, যিডোখৰ ঠাইত বহুতো মানুহৰ আগমন দেখিবলৈ পোৱা যায়। আৰু আমি গৈ আছোঁ লকডাউনৰ পাছত। গতিকে লকডাউনৰ পাছত দোকানসমূহ আগত যেনেধৰণে আছিলে সেই তেনেধৰণে খুলিলে। গতিকে আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো যদি নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব। ধন্যবাদ। বন্ধুসকল, এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হ'ল। ডাঙৰ ডাঙৰ বিল্ডিঙৰ মাজেৰে আমি যাবলৈ ওলাইছোঁ মেৰিনা বিচলৈ, আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰি জনাব কেনে পালে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰিব। বন্ধুসকল, আমি মেৰিনা বিচ আহি পালোঁ, আৰু আমি বৰ্তমান দেখুৱাবলৈ চেষ্টা কৰিম যিমানবোৰ সম্ভৱ হয়। আগৰ দৰে বৰ্তমান পৰিস্থিতি আহিলে, আগত যেনেধৰণৰ লকডাউন আছিলে, লকডাউনত সকলোবিলাক বন্ধ আছিলে, আৰু বন্ধ হোৱাৰ ফলত মানুহৰ সংখ্যাটো আছিলে যদিও ইমান নহয়। গতিকে আজি আমি দেখিবলৈ পাইছোঁ আগৰ প্ৰথমতে যেনেধৰণে আছিলে সেই ঠিক তেনেধৰণৰ বজাৰবিলাক আৰম্ভ হ'ল। আৰু আপোনালোকক যিমানবোৰ পাৰোঁ। বন্ধুসকল, ফাইনেলি আহি পালোঁ সাগৰৰ পাৰ। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে লকডাউনৰ পাছত ইয়াত বহুতো মানুহ অৰ্থাৎ আগৰ দৰে দেখিবলৈ পোৱা গৈছে। তেন্তে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আমি আপোনালোকক দেখুৱাব লৈছোঁ মেৰিনা বিচৰ যিবিলাক সামগ্ৰী বা যিবিলাক বস্তু পোৱা যায়, সেই সকলোবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ হয়। ইয়াত হয়তো স্ক্ৰীণত আপোনালোকে দেখিছে দোকানবিলাক আগৰ দৰে খুলিছে, আৰু যিবিলাক বস্তু আগত উপলব্ধ আছিলে এতিয়াও বৰ্তমান সেইবিলাক বস্তু উপলব্ধ আছে। গতিকে ভিডিঅ'টো চাওক। বন্ধুসকল, এয়াই মেৰিনা বিচৰ বজাৰ। ইয়াত যথেষ্ট মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে, যিহেতু লকডাউনৰ কাৰণে সম্পূৰ্ণৰূপে বন্ধ আছিলে। গতিকে চেন্নাইত লকডাউন খোলাৰ লগে লগে মেৰিনা বিচৰ বজাৰবিলাকো মুকলি কৰি দিয়া হ'ল, আৰু ইয়াত আগৰ দৰে মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। গতিকে আহকচোন বন্ধুসকল, ভিডিঅ'টো উপভোগ কৰোঁ।
ফাইনেলি আহি পালোঁ মেৰিনা বিচ আৰু মেৰিনা বিচৰ চবতছে মেইন এট্ৰেক্টিভ বস্তুবিলাক হৈছে এনেবিলাক ধৰণৰ যিবিলাক সাগৰত পোৱা যায় অন্যান্য বস্তু বহুত উপলব্ধ ধৰি লওক যিবিলাক খোৱা বস্তু হওক বা অন্যান্য মাছ কাছ মানে মেইন কথা হৈ গ'ল কি এই বস্তুবিলাক হৈ গৈছে এটা এট্ৰেক্টিভ যিবিলাক হয়তো মানুহে ইয়ালৈ আহে কিনিবলৈ কাৰণ এইবিলাক বস্তু মানে সাগৰত পোৱা যায় সেয়েহে আৰু আপোনালোক দেখুৱাম ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে